তো হেল্ল' বন্ধুসকল, কি খবৰ? আজি আমি খাম ছাগলীৰ মাথা। খুবেই সুন্দৰ লাগিব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। কটা ষ্টাইলটো বেলেগ না আপোনালোক? আমি এদিনকে কটা এদিন লৈ গ'লো এই ডাঙৰ মাথা এটা 1 ঘণ্টামান লাগিছে আমাক দুইটা টানিছো। দাবোৰ আপোনাৰ নিচিনা নহয়। কাটি থাকোঁতেই দাদাৰ লগত অকণমান কথা পাতিলোঁ অলপ মাংস কটাৰ বিষয়ে। এতিয়া মায়ে আদা, নহৰু, জলকীয়া আদি কটাত পিচিছে। খুব সুন্দৰকৈ গুড়ি হৈ যোৱাকৈ, যাতে ৰসটো ভালদৰে ওলায়। ছাইডতে আছে অলপমান ধনিয়া পাত। এতিয়া অলপমান পিঁয়াজ আৰু সৰু সৰুকৈ কাটি লোৱা বিলাহী লৈছোঁ। এয়া হৈছে ছাগলী বইল কৰি লোৱা মাথাখিনি ধুনীয়াকৈ কাটি লৈছোঁ আৰু গৰম পানীৰ লগত বইল কৰিছোঁ। এয়া আৰম্ভ হৈ গ'ল আমাৰ প্ৰথমতে তেল দি কেনে পিঁয়াজৰ লগত অলপ ভাজিছোঁ, অকণমান ৰঙা হৈ যোৱাকৈ। এতিয়া লাহেকৈ ঢালি দিছোঁ বিলাহীখিনি। ইতিমধ্যে নিমখ দিয়া হৈ গৈছে ইয়াত। অলপ লৰাই দিছোঁ ধুনীয়াকৈ। বন্ধুসকল, জুইত বনাই খোৱা এটা আমেজেই বেলেগ। এইকেইদিন কাৰেণ্টটো বৰ ডিষ্টাৰ্ব, বতাহ ধুমুহা আহি আছে। মোবাইলটো চাৰ্জ খুব কমেই থাকে। নিমখ অলপ কম হোৱা নিচিনা দেখিলোঁ, সেইকাৰণে অলপ দি দিয়া হ'ল। আগলৈ ভিডিঅ'টো চাই থাকক। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব, অকণমান উৎসাহ পাওঁ আগলৈ ভাল ভাল ভিডিঅ' দি যাবলৈ। মাজে মাজে লাইক এটা কৰিবচোন আৰু আপোনাৰ মনৰ বতৰাবোৰ কমেণ্টত জনাব। এতিয়া দি দিছোঁ অলপ হালধি। ইতিমধ্যে পিঁয়াজখিনি ৰঙা হৈ গৈছে আৰু বিলাহীখিনিও গুড়ি হৈ গৈছে। এতিয়া বনাই আছোঁ, চাওকচোন। খুবেই ধুনীয়া হৈছে। এতিয়া ছাগলী মাথাৰ মাংসখিনি লাহে লাহে দি দিছোঁ কেৰাহীত। ইতিমধ্যে অলপমান বইল কৰি যোৱা হৈ গৈছে বাৰু। ইয়াৰ পিছত অলপ ভালকৈ লৰাই দিয়া হ'ব, ভাল লাগিব তেতিয়া। বন্ধুসকল, মই ছাগলীৰ মাংস খোৱাৰকৈ ছাগলীৰ যোনটো গ্ৰেভি হয় বা জোল, সেইখিনি খাইহে মই বেছি ভাল পাওঁ। এতিয়া আলুখিনি দি দিছোঁ। বেছি আলু দিয়া নাই, অলপমান সৰু সৰুকৈ 3-4টামান আলু কাটি দিছোঁ। এতিয়া লৰাই দিছোঁ অলপ। জুই বেছি দিয়া নাই, কমকৈ জুই দিয়া হৈছে, যাতে উমি ভালকৈ সিজে। ইয়াৰ পিছত মাংসখিনি অলপ সিজাৰ পিছত গেছত কুকাৰত দি দিছোঁ। 5টামান ভালকৈ চিটি মাৰি যোৱাকৈ। এয়া আমাৰ খানা হৈ গৈছে। বৰ্তমান পূৰা গৰম গৰম ভাপ ওলাই আছে, কি সুন্দৰ লাগিছে চাওক।
গ্ৰেভি সৈতে খুবেই মজা। এতিয়া পৰিয়ালটোৰ লগত খাওঁ আৰু। দেখিবলৈ পাইছে কি ধুনীয়া লাগিছে। ভাত বাঢ়ি ল'লোঁ, এতিয়া ভাতৰ লগত ধুনীয়াকৈ খাম আৰু। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আগলৈ আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। বাই বাই।